নমস্কাৰ মই তৃষ্ণামেনে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আমি আজি দক্ষিণ ভাৰতৰ এনেকুৱা এখন ঠাইলৈ যাবলৈ ওলাইছো যলৈ যোৱাৰ ইচ্ছা বহু দিনৰ পৰাই আছিল কিন্তু সম্ভৱ হোৱা নাছিল আজি ফাইনালি সেই দিনটো আহি পৰিছে আমি কলৈ গৈ আছো আপোনালোক সকলোকে দেখুৱাম আহকচোন বৰ্তমান আমি আহি পালোহি কাচিগড়া ৰেলৱে ষ্টেচন ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আহকচোন চাই থাকোঁ এইখনে আমি যাবলগীয়া ট্ৰেইনখন এইটোৱে আমাৰ ডবা
এইখিনি পাৰ বগাওঁতেনে আমি খোজকাঢ়ি আহোঁতেনেও আমাৰ ভাগৰ লাগি গৈছে আৰু সেইগৰাকী মানুহ চব আঁঠু কাঢ়ি কাঢ়ি গোটেইখিনি ষ্টেপ বগাই আহিছে। তেওঁ চাগে কিমান কষ্ট হৈছে। ভগৱানে তেওঁৰ মনৰ ইচ্ছা পূৰ্ণ কৰক, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ লগতে তেওঁকো যাতে তেওঁৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ কৰে। তেনেকুৱাই গেট আৰু এখন পালোঁহি। সেইখনৰ তুলনাত এখন অলপ সৰু, কিন্তু আৰ্কিটেক্সাৰ চাওক একেই। এতিয়া আমি 6টা ষ্টেপ ভাগৰত ঘামি জামি অৱস্থা কাঢ়িল। ইমান বেছি ভাগৰ লাগিছে, এতিয়া ওপৰলৈ উঠিব লাগে কাৰণে বহুত বেছি ভাগৰ। এইফালেদি সোমাই আকৌ ভিতৰলৈ আগবাঢ়ি গৈ থাকিব লাগিব। সকলোৰে অৱস্থা একেবাৰে বেয়া লগা আৰু চব ভাগৰি পৰি গৈছে। ইয়াতো একেই। এইফালে দুটা মন্দিৰ আছিলে, কিন্তু তাত ফটো উঠোৱা মানা আছিলে কাৰণে আমি ফটো উঠাব নোৱাৰিলোঁ বা ভিডিঅ' কৰিব নোৱাৰিলোঁ। ইয়াতে খানা পিনা যি খাই খাই যাব পাৰিম। ভগৱানৰ সকলো অৱতাৰৰ এটা এটাকৈ ইয়াত মন্দিৰ আছে। পৰশুৰাম